নমস্কাৰ এই মুহূৰ্তত আহি পইছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 জুন আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো কেইটামান ডাঙৰ খবৰ কিয়নো অসুস্থ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা জানিব পৰা মতে 5 দিন ধৰি হস্পিটেলত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আমি জনাই আছো সেই ডাঙৰ খবৰটো অসুস্থ জুবলি বৰুৱা 5 দিন ধৰি হস্পিটেলত ভৰ্তি হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা ইতিমধ্যে অসুস্থ হৈ পৰিছে পোষ্ট কোভিডৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছে কণ্ঠশিল্পী জুবলি বৰুৱা কিছু সময়ৰ পূৰ্বে জানিব পৰা গৈছে জুবলি বৰুৱা অসুস্থ হৈ আছে 5 দিন ধৰি চিকিৎসাধীন হৈ আছে জুবলি মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে চিকিৎসকৰ মতে কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ অৱস্থাত আছে পৰৱৰ্তী খবৰটো হৈছে এক নিখংস হত্যাকাণ্ড সংঘটিত হৈছে স্বামীৰ লাঠিৰ কোবত প্ৰাণ গৈছে পত্নীৰ অভিজ্ঞতা তথ্য আপোনালোকক জনাইছো তামুলপুৰৰ 10 আঙৰ কাটাত সংঘটিত হৈছে এই নিখংস হত্যাকাণ্ড নিজ স্বামীয়ে পত্নীক হত্যা কৰা ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু জানিব পৰা মতে মঙ্গলবাৰে নিশা দুয়ো স্বামী স্ত্ৰীয়ে একেলগে মদ্যপান কৰাৰ পাছতে সংঘটিত হৈছে এই নিখংস হত্যাকাণ্ড আৰু লাঠিৰে আক্ৰমণ কৰাৰ পাছতে মৃত্যু ঘটে সোণাতী মুণ্ডা নামৰ মহিলাগৰাকী হত্যাকাণ্ড সংঘটিত কৰা নিখংস স্বামীগৰাকীক সুহান মুণ্ডা বুলি চিনাক্তকৰণ কৰা হৈছে কি কাৰণত এই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই অৱশ্যে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা জানিব পৰাৰ লগে লগে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত এটা দলে ঘটনাস্থলীত উপস্থিত হৈ সুহান মুণ্ডাক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে পৰৱৰ্তী খবৰটো হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা কিছু সময়ৰ পূৰ্বে এটা আগলি বতৰ প্ৰদান কৰা হৈছে কিয়নো অসমত প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ আশংকা কৰা হৈছে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী আহি পৰিছে 2 আৰু 4 জুনত ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ আগজাননী প্ৰদান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ তৰফৰ পৰা আজি হৈছে 2 জুন আৰু 4 জুনলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত আৰু বৰষুণৰ লগতে প্ৰচণ্ড গতিত বতাহ বলাৰো সম্ভাৱনা আছে কেৱল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ঠাইত এনেদৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ বজ্ৰপাতৰ আগজাননী প্ৰদান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞানে অসমৰ লগতে মেঘালয় ছিকিম অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞানে আৰু বতৰ বিজ্ঞানে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী উজনিৰ পৰা নামনিলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আহি পৰিছে আমি জনাই আছো আন এটা ডাঙৰ খবৰ কিয়নো ভূমিকম্পত 14 জন লোকৰ মৃত্যু হৈছে কত এই ডাঙৰ ঘটনা কেনেদৰে সংঘটিত হৈছে সেয়াও ভিডিঅ'টোত জনাইছো দুটাকৈ প্ৰচণ্ড ভূমিকম্পই কঁপাই গৈছে চীনত এই পৰ্যন্ত 14 জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে দুটাকৈ ডাঙৰ ভূমিকম্পই জোকাৰি গৈছে চীন আৰু 14 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে চীনৰ দক্ষিণ পশ্চিম প্ৰান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে ভূমিকম্পৰ প্ৰাবল্য আছিল 5.9 আৰু দুটাকৈ প্ৰচণ্ড ভূমিকম্পই কঁপাই লৈ গৈছে চীনত আৰু 14 জন লোকৰ থিতাতে মৃত্যু হৈছে বুলি কিছু সময়ৰ পূৰ্বে জানিব পৰা গৈছে এই পৰ্যন্ত 14 জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু দুটাকৈ ভূমিকম্পই 14 জন লোকৰ প্ৰাণ কাঢ়ি নিছে বুলি জানিব পৰা গৈছে